উত্তৰ দিব পাৰিম কি প্ৰশ্ন সুধবি আপুনি মালভূমি কাক বুলি জানেনে মালভূমি কাক বুলি জানো কিন্তু চবেই জানে দাদাহাত খুৰীহাত ইমান সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰি আছে চবেইতো জানে মালভূমি কাক বোলে হ'লেও আপুনি কওকচোন মালভূমি কাক বোলে মালভূমি কাক বোলে এতিয়া এইকেইটা ক'ব লাগিব কোনে নাই এই দাদাহাত খুৰীহাত ক'ব লাগিব কোনে এইটা হচ্ছে মালভূমি কাক বোলে এইটা ক'ব লাগিব এইটা যিটো ভূমিত বহি চিংৰাৰ পৰা বুঢ়াত লাগি মালটো টানি থাকে তাকে বোলে মালভূমি কিন্তু এই সোণাপানী অঞ্চলত মালভূমি সেই অনুষ্ঠানটো নাই ইমান উন্নত জেগা আগতে একদম দুৰ্গম জেগা আছিল এতিয়া উন্নত হৈছে আৰু যাতে অনাগত দিনতো ইয়াৰে ল'ৰা ছোৱালী আগবাঢ়ি যায় পঢ়া শুনাৰ ক্ষেত্ৰতো তাৰে কামনা কৰিছোঁ আৰু যথেষ্টখিনি ইয়াৰে ল'ৰা ছোৱালী আগবাঢ়ি যাই আছে দাদা মান নাই মাৰা আগবাঢ়ি আছে ই মাৰি যোৱা ভোটৰ অৱস্থা কিবা ক'বা হাঁহ পাইছোৱা কিবা কবি আপুনি কওকচোন বহুবচন কাক বোলে বহুবচন কাক বোলে ক'ব লাগে ইহঁতে জানে বহুবচন কাক বোলে কিন্তু আপুনি জানে নিচিনা লগা নাই যিটো বহুবচন যাৰ ঘৰত বহুত বাচন থাকে তাকে বোলে বহুবচন হেৰি আপোনাৰ মাথাত ঘিউটো নাই গোবাৰো নাই আপোনালোকে চাওকচোন চুলি দেখিছেনে নাই জানো ঢেৰকেনি ধুমুহাই মাৰি নিয়া উঠি আহে কি কয় না অসুবিধাৰ কাৰণে চুলিকেইডাল যাব পাৰে তাই চুলিকেইডাল বৰ ভাল লগা হান হৈ আছে ভিডিঅ' পালাত যাই ফালে জানো দমৰা গৰু নিঙুৰহে নাচে কিয়া আপুনি অলপ খোৱা লোৱা কৰিব অকলে তিৰি জীয়াত মাথা মাৰি থাকিলে নহয় মোক যাই দেখোন ভোককে পাৰা অমিতাটো হান হৈছিল মোৰ বোলে মোক একে ভোকতে পাৰা অমিতা হান হৈছে তাই মুখখন কেনেকুৱা লগা হৈছে বাৰু ভাল লগা হান হৈছে নেকি বাৰু একেবাৰে কবিনে নকোৱা তই মান্নাই মাৰি মানুহ দেখা পাই ভেলকি লাগছা এনেকুৱা ওদালগুৰি জিলাত এনেকুৱা প্ৰগ্ৰেম হৈ ইমান ডাঙৰ মহান অনুষ্ঠানত আহিছা অলপমান কেনেকুৱা লাগছি ভালকৈ কৈছোঁ বাৰু হেৰি অলপ লাহে লাহে কৈ পিছফালেদি পিঠা চুঙা বাহিৰ চাবি কি কৈ নাছে এতিয়া হেৰি মুখটো লৈ আহিছা এই মান্নাই মাৰি কি লৈছ এতে চবতে টোকা লৈ আহিব লাগে নেকি ঘৰত থাকি দবৰা দবৰি কাজিয়া কৰি মৰিব লাগিল সেইকাৰণে লগত লৈয়ে ফুৰাবা এই মান্নাই মাৰি মই য'তে যাওঁ ত'তে মৰা শিকিয়া এই মাইক্ৰফোন নাই এই ফেৰি খেদি তোৰহে পৰে নেকি মোৰ নহয় চিনি পোৱা নাই তই মোৰ এটা বগৰলৈ ঠেচ দিম তো হেৰি মোক কৈ ভাঙা যদি কওঁ বহুত নিকিৰা আছে ইয়াতে যাওঁ মই উপায় ৰাখবি নেকি চবে হাত দাঙছি আজিকালি আকৌ চিয়া পলাই নাযায় কিহে পলাই যায় ৰাখা যদি কওঁ দি থৈ যাওঁ ভেলি দি যোৱা বস্তুটোনো কোনে ৰাখবিয়াই বাপ্পা ভাল লাগছি আহি পালে এই মান্নাই মাৰি মাৰি দিম চৰ হৈ যাব খৰ ভীমকলৰ গুটি এনেকুৱা এটা চট দিম চৰত থিয়াই ল'বি মুঠি ভাত থোৱা চৰু তই এটা মস্ত হালোৱা গৰু কিনো কয় বাপা হাৰে এই তিৰিহিয়া মানুহ এটা কেনেকৈ হালোৱা গৰু হ'ব সঁচাকৈ ইমান উত্তৰ অঞ্চলৰ ওদালগুৰি জিলাত আহি ভাল লাগিছে সোণাপুৰ অঞ্চলত আৰু একবাৰ হ'লেও চিপিয়া হওক সিটেকে কম যায় যে সোণাপুৰ অঞ্চলত যাই ভাল লাগছে বুলি ক'ব লাগবনে নাই বাৰু বাপ্পা কি গান গাইছি নাচে কিয়া আৰু কিটেকা গানটো গাব লাগব নেকি বাৰু গাব লাগবনে হে পকেট গৰম হে তিৰিৰ মৰম হে পকেট খালি হে তিৰিৰ গালি কিটেকাই দুটা তিৰি কিটেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যায় চুলি হৰি কিহে পাইছি কিহে ধৰছি
বাটাৰ কচু গাত খুচি খিটেকাই তত ভৰাই গৈছি এই খিটিকাই কেনে মজা জ্বালা পাই গৈছো ত্ৰিছ জ্বালা বাকী নাই নহয়নে এই জ্বালা দুটা তিৰি চুপুৰে ইফালে হয়নে নহয় বাৰু বেয়া পাইছা নেকি আপোনালোকে পচা বাদাম আহা ভণ্টি খাই যোৱা মোৰে বাদাম 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 অতি ধুনীয়া বাদাম ভণ্টি পচা বাদাম নাচা ভালে বেয়া পাইছা নেকি আপোনালোকে ঠিক আছে আৰু নাচিলে ভাল লাগিব ধুনীয়া দাদা তুমি ধুনীয়া দিয় মই ইমান দাম এয়া দেখোন পচা বাদাম পাই যাবি প্ৰটিন নে চব্জি বেছিকে বাদাম নাখাওঁ অ' মোৰে দাদা পেট বেয়া হৈ আহি যাব পাদা চিন্তা দিয়া কৈছা খাই দিবি আদা আৰু হৈ যাবই আদা মান নাই মাৰি বাদাম বেপাৰী মই বেপাৰত পঢ়া বাদাম বেছি মই পাওঁ টকা দাম নাই কিৰি দাম নাই কিৰি সেইকাৰণে বহিলে আনি আছো কিৰি এবাৰ তুমি মোক মৰমৰ কেনে আন্নাই মাৰি তুমি যদি দিব পাৰা মৰমৰে মাত টকা পইচা নালাগে মোক মাছ মাংস খাম ভাত দিবি দিব লাগব ইমান নাই মাৰি বেয়া পাইছা নেকি বাৰু ভাল লাগছে নে নাই আৰু ইমান সুন্দৰকৈ আপোনালোকে উপভোগ কৰি আছা খিটেকাইটো চাই আছে খিটেকাই ভাল পাইছে নে চিপিৰা চাই ভাল পাইছা আৰু ধুনীয়াকৈ ইয়াতে আৰু গিৰিশ গৌতম আছে আৰু 10টা বজাৰ পিছততো প্ৰগ্ৰেম নাহে বাৰু এটা চিপ নে কি আছে বাৰু আৰু কিবা কবি নেকি কি কবি ধুনীয়াকৈ কৈছোঁ বাৰু ইমান সুন্দৰকৈ উপভোগ কৰি আছে ৰাইজে আপুনি গান গাব মই গান গাম কি সুৰত গান গাব পাৰে আপুনি ইয়াতে থকা মানুহ যায় নেকি গাব লাগিব নেকি এই খুৰীহাতে দেখোন মনে মনে আছে ইমান নাই মাৰি হাত গাব লাগিব কি গাব লাগিব এতিয়া আপুনি কি সুৰত গান গাব জানে মই বকা সুৰ জংগা সুৰ মহিষা সুৰ কেতিয়াবাতো হাতী সুৰতো গান গাওঁ গাব লাগিব নে আপুনি জানেনে বকা সুৰ কাক বোলে বকা সুৰ কাক বোলে ক'ব লাগিব নেকি বকা সুৰ কাক বোলে চবে জানে বকা সুৰ কাক বোলে কওকচোন আপুনি বকা সুৰ কাক বোলে ক'ব লাগে যিয়ে নেকি ৰাতিপুৱা ঘুমাই উঠি মোৰ খিটেকাই দুটাটিৰ নিচিনাকৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বকিয়ে থাকে তাকে বকা সুৰ বোলে হয়নে নহয় আৰু কিবা কবি আপুনি গান গাব নেকি গানটো গালোৱেই আৰু নাগায় আৰু নাগাওঁ ঠিক আছে আমি অনুষ্ঠান সামৰোঁ তেতিয়াহ'লে অনুষ্ঠান সামৰিবা নালাগে ধুনীয়াকৈ উপভোগ কৰি আছে এই ক'ব কিবা কি কবি হেৰি আপুনি কওকচোন মন্ত্ৰী কাক বোলে বা এই আৰু সাংঘাতিক পেপেৰি মন্ত্ৰী কাক বোলে ক'ব লাগে যাৰ চাৰিওফালে থাকে অসংখ্য ভণ্টি তাকে বোলে মন্ত্ৰী মই হ'ম মন্ত্ৰী লগত লৈ ফুৰাম এখন খন্তি খান্দি খান্দি দেখান নিম লুটি পুতি ময়েই হ'ম মন্ত্ৰী হৈছেনে ভাল হৈছেনে নাই হৈছে আপুনি পাইছে পাইছোনে গান গাব জানা মই গান গালোঁ তই এটা গান গাব লাগিব হেৰি মই দেখোন এটা গান গালোৱে আৰু এটা গান গাইছোঁ বাৰু পকালে তিন সাজি গানটো গান গাব জানা মই গালো অলপ আগত গালি এতিয়া কি গান গাবি হেৰি আপুনি ক খ গ খন মাতবা জানেনে ক গগান মাতবা জানো কিন্তু লকডাউন হোৱাৰ পৰা ক গগ পাইছোৱে একবাৰ মাতি শুনকচোন মাতি শুনাব লাগে মাতবা লাগব নেকি বাৰু ক গগান এই মাকাৰ বিধানে এটা মাকাৰে নেকি আজিকালি চলিয়ে একো ভয়ভীত নকৰে আগলৈকে মচি আহি ভিতি উঠা হা ক গগান মাতবা দিছে মাতিম নে হে ক খ গ ঘ ঙ হেৰি লাহে লাহে কওক লাহে ক'ব লাগিব ক খ গ ঘ ঙ ভাত খাই উঠি ঘুম ৰাতিপুৱাই দুৱামুখতে মুঠ হৈছেনে নাই বাৰু হৈছেনে ক খ গ ঘ গান আৰু ভাল লাগিছে ইমান সুন্দৰকৈ আপোনালোকে উপভোগ কৰি আছে আপোনালোকে বেয়া পাইছে নেকি বেয়াটো পোৱা নাই আমি দীঘল কৰিম নে খাটা কৰিম
আৰু খুৰীহঁত দাদাহঁতক এটা কথা কৈ থৈ যাওঁ, আপোনালোকে যি এই ল'ৰা ছোৱালীক মোবাইল তুলি দিছা, যদি ডাঙৰ মানুহ কৰিব বিচাৰিছা তেতিয়াহ'লে মোবাইল নহয় দেই, হাতত কিতাপ তুলি দিবি, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব। এই সোণাপাৰী নহয়, ওদালগুৰি নহয়, দৰং নহয়, অসমৰ ভিতৰত যাতে এই সোণাপানীৰ ল'ৰা ছোৱালীয়ে যাতে পঢ়ি শুনি জাকত জিলিকা হয়, যাতে বিশ্ব দৰবাৰত নাম কৰে, তাৰে কামনা কৰিছোঁ। আৰু আমি একবাৰ হ'লেও কম যায় যে খিতিকাইত এই সোণাপানী অঞ্চলত আহি ভাল লাগছে বুলি ক'ব লাগবনে? আৰু আপোনালোকে চাই আছা কাৰণে আমি চিপিলা খিতিকাই কৰি আছোঁ, আৰু আপোনালোকে চাই আছা কাৰণে আমি কৰি আছোঁ, আৰু আমি কৰি আছোঁ কাৰণে আপোনালোকে চাই আছা। সঁচাকৈ ভাল লাগিছে, ইমান ঠাণ্ডাত নেওচি হ'লেও আপোনালোকে আহিছা, আৰু আপোনালোকে ইমান ধুনীয়াকৈ চাই আছা। প্ৰশাসনে নীতি নিৰ্দেশনা মানি দিছে, 10টা বজাৰ পিছত কৰোণা আহে, তাৰপিছত কৰোণা নাহে, মাঘৰ বিহুৰ সময়ত, বহাগ বিহুৰ সময়ত কৰোণা আহে, ইলেকশ্যনৰ সময়ত কৰোণা নাহে, হয়নে নহয় বাৰু? এতিয়া মাস্ক মাৰিব দিছে, সকলোৱে নীতি নিৰ্দেশনা মানে মাস্ক পিন্ধিলে ভাল লাগিব। এতিয়া মাস্ক এতিয়া কি পিন্ধিম? হা, কি কৈছে? শংকৰকে শেষ কৰিব দিছে, ইয়াৰ দুলু যায়। আজিৰ কাৰণে আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোকে ধন্যবাদ, শুভৰাত্ৰি, সকলো ভালে থাকক। আকৌ এবাৰ লগ পাম। এটা গান গাব বোলে, আকৌ এইয়া কুমুদে ক'লে গান এটা গাব দিছে বোলে, গান এটা গাইছোঁ। বজাৰৰ জাঙিয়া টকীয়া ইলাষ্টিক ঢিলা হৈ পৰে, ডেকায়নি পিন্ধে বুঢ়ায়নি পিন্ধে, হলকি হলকি পৰে মোৰ মইনাৰ, হলকি হলকি পৰে। বেয়া পাইছে নেকি বাৰু? মোৰ লগত কুচিয়া পুচিয়া নাই আকৌ।